মৰমৰ বন্ধুসকল, আমি এতিয়া যাব লৈছোঁ টুংটাও ৰিজৰ্ট। শুনিছে চাগে সকলোৱে, যোনবিলাকে শুনা নাই বা দেখা নাই বা যাবলৈ মন কৰি আছে যোৱা নাই, তাহাঁতৰ কাৰণে আমি দেখাম। কাৰণ আমি এঠাইত ৰৈ আছোঁ, মাহঁত আহি আছে, মানে ভিনদেউ বা যাব, তাহাঁতৰ লগত মাহঁত আহি আছে, তো তাহাঁতকো দেখাম। এতিয়ালৈ আমি দুইজনীয়ে আছোঁ, ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি যাওঁ আৰু তাৰপিছত আপোনালোকক দেখাম আৰু গোটেই জাৰ্ণিটো কেনেকৈ। 18 মাইল 18 মাইল পাইছোঁ এতিয়া। মানে এতিয়া চৌখাম পাইছোঁহি। চৌখামৰ এতিয়া যিটো জেগাত পামগৈ আৰু ধৰা এই অকণমান আগত আৰু এইডোখৰ মানে এটা সময়ত আটাইতকৈ নৰ্থ ইষ্টৰ ধনী জেগা আছিলে। আমি এতিয়ালৈকে পোৱা নাই সেই জেগাডোখৰ। পাইছোঁ আৰু এই ধৰা 600 মিটাৰ দূৰ আগত আটাইতকৈ ধনী জেগা আছিলে, কাঠ সেইবোৰৰ কাৰণে বিখ্যাত আছিলে। মানে এই জেগাডোখৰ বোলে এটা সময়ত নৰ্থ ইষ্টৰ মানে চবতছে ধনী মানে ঠাইডোখৰ এইডোখৰে আছিলে বোলে। এতিয়া ইয়াৰ হালতটো মই দেখাই দিছোঁ, মানে এতিয়া সেইটো উন্নত নাই মানে ইয়াতে। আমাৰ হেৰি শ্বুটিং হৈছে জুবিনৰ মিছন চাইনা, দিন জ্বলে ৰাতি জ্বলে। এইটো মন্দিৰতো গল্ডেন টেম্পলতো হৈছে, সেইটোতো প্ৰত্যেকে দেখিছেই, কিন্তু এইটো মানে বৌদ্ধ বিহাৰ মন্দিৰ বুলি কয় এইটো। এই মন্দিৰটো এতিয়া ডাঙৰকৈ বনাই আছে, এইটো কাম চলি আছে এতিয়া মানে মন্দিৰটো। আহি পালোঁ আৰু টুংটাও ৰিজৰ্ট। এই টুংটাও এয়া পাই গ'লোঁ আৰু ৱেলকাম আহি আছে ইয়াৰ পিছে পিছে টুংটাওলৈ। আৰু ইয়াত হৈছে মানুহ ইমানেই ভিৰ, এয়া গাড়ীবিলাক পাৰ্কিং কৰিবলৈ জেগা নাই, মানুহবোৰ উভতি উভতি গৈছে। এতিয়া আমিও উভতি যাম মানে। আৰু এইফালে নাম্বাৰ লৈ লৈছে, আমি ইভিনিং টাইমত আহিম বুলি কৈছে, তো ইভিনিং টাইমত চাই লওঁ। একচুৱেলি আহিছিলোঁ আমি টুংটাওলৈ, কিন্তু সোমাব পৰা নগ'ল, সেইটো কাৰণে আমি এতিয়া যাম কামলাং। নাজানো আৰু তাত ফুল থাকিবনে ভিৰ থাকিবনে, আৰু ইয়াত যাব নোৱাৰি, গোটেই একদম জাম পুৰা। সেইকাৰণে আমি এতিয়া উভতি যাব লৈছোঁ। ৰিজৰ্ট পাৰ কৰি থৈ গৈছোঁ, কি নাম পাইছোঁ, কিন্তু কামলাং পোৱা নাই এতিয়ালৈকে। আমি আহিয়ে আছোঁ আৰু কামলাং ৰিজৰ্ট পাই গ'লোঁ ফাইনেলি। মানুহ নাই, ইমান দূৰ আমি আহিলোঁ। সেইখন ৰিজৰ্টৰ পৰা 45 মানে এঘণ্টা ওচৰত আমি জাৰ্ণি কৰি আহিলোঁ। ভাবিলোঁ ইয়াত ভিৰ নহ'ব, কিন্তু চাওকচোন ইয়াতো গাড়ীবোৰ মানে গোটেই অসমৰ গাড়ীবিলাকে আহি একদম ৰেডি হৈ আছে তাৰমানে একদম। আমি আহি পালোহিও আৰু এইফালে আমাৰ মানুহখিনি মাহঁতক মই আহি আছে বুলি কৈছিলোঁতো, আপোনালোকক দেখুওৱা নাই ন। মই এতিয়া মাহঁতক মানে দেখাই দিছোঁ আৰু এয়া আমাৰ মা। মা দেখাই দিয়ক, টাউলখন কি লৈ আহিলে? টুকিবলৈ এতিয়া নালাগে নহয়, পানীতে থাকক টাউলখন। এয়া মা দেখাই দিছোঁ, এয়া মই আহি আছোঁ বুলি কৈছিলোঁ যে এয়া গোটেইখন। এইফালে আমাৰ আই মানে আইতা, আমি আইতাবিলাকক আই বুলি কওঁ। এয়া আই পুৰা আহিনিটি চব আহিছোঁ মানে বেলেগখন। চোৱা এইটো বাই পোৱালিটো চবেই আহিছে। এণ্ট্ৰিটো মাৰিছোঁ। ইমান মানুহ একদম ডিষ্টাৰ্ব দিছে, মানুহ বহুত হৈ গৈছে। ঝৰ্ণা বৈ বৈ আহি আছে, আপোনালোকে চাওক। আৰু এইফালেও আছে পুৰা মানুহবিলাক, একদম খোৱাতকৈ বেছি মানে ফূৰ্তি কৰা বেছি। আৰু এইটো যদি আপোনালোকে আহে বেছিকৈ ফূৰ্তি কৰাটো বেছি হ'ব। আৰু তাতো দেখাই দিছোঁ। আৰু এইফালে এয়া চাওক, এয়া হৈছে কামলাং, এইটো হৈছে কামলাং। এয়া হিৰ'বোৰ ইয়াতে বহি লৈছে আৰু গোটেইকেইটাই। ইয়াত জেমছ পাৰ্টিটো হৈছে, জেমছকেইটা গোটেইকেইটা ইয়াতে বহি লৈছে আৰু বহুত ভালতো। গাড়ী ৰখাই পেলাই এইখিনি নাম 1 বুলি এখনত আহিছোঁ। আৰু এইটো ফটো তুলিব লাগে বোলে, কিন্তু মই ইয়াত ফটো নুতুলোঁ। আৰু এজনী ফটো তুলিব কৈছে। এনেকুৱাকৈ আমি তিতা গাড়ী আহি কিনে ইয়াত সোমাবলৈ লৈছোঁ এইখনত। আজি মানে চবতে আমি চাই যাম, খাই যাম, আৰু এইখনত প্ৰথমে মানে ৱাটাৰ পাৰ্কত টিকেট কাটিব লাগিব, সেইটো কাৰণে টিকেট কাটাত আমাৰ এইবিলাক ব্যস্ত হৈ আছে। আৰু এতিয়া টিকেট তেনেকুৱাকৈ একো প্লেনিং নাছিলে, কিন্তু মানে বস্তুটো এনেকুৱা হ'ল মানে আমাৰ ভাগিনটো আহিছে ন, তো এখন সৰু ল'ৰা ছোৱালীবিলাক মানে ইয়াতে আহিছে, তো সেইটো কাৰণে মানে তাৰো মন গ'ল দেখি পেলাই। সি আহোঁ বুলি কোৱাৰ কাৰণে তাৰ কাৰণে আৰু আমি সোমাই দিলোঁ। আৰু এখন ড্ৰিংকিং ৱাটাৰ পাৰ্ক হয়। কেনেকৈ কৈছা ইউটিউবত বাবু? কেনেকুৱা লাগিছে? ভাল লাগিছে হে? ইয়াৰো মন গ'ল, আৰু সৰুতে খেলি নাপালে চাগে, এতিয়া ডাঙৰ হৈ কেনে খেলিব মন গৈছে। সেইটো কাৰণে এয়া মানে পানীতহে ভাল গৈছে। মায়ে একলেণ্ডৰ কথা কৈ আছে। আহি গ'ল পাৰিলে। ইও আহিছে এইডাল। আই নাই এতিয়া লাগিয়ে ধৰিব। নকৰিবা, তেতিয়া মজাটো আহিব। পৰকহে মজা ইয়াৰ।
সাৰ এৰি দিব লাগিব এনেকৈ ক'ত হ'ব এনেকৈ এইখন হৈছে পাৰ্কখন মই আপোনালোকক দেখাই দিছোঁ নাজাৰবিলাক বহুত ধুনীয়া এইবোৰ তাৰপিছত এইফালে খানাবিলাক ইয়াতে হ'ব তাৰপিছত এইফালে ফটো ষ্টেচন হৈ আছে আৰু এইটো চব ইমান ধুনীয়া লাগিছে আৰু এইফালে হৈছে পানী ইয়াতে ফটো ষ্টেচন হৈ আছে পূৰা ফটো তুলি আছে ইয়াতে মায়ে ড্ৰেছটো চেঞ্জ কৰি ল'লে এতিয়া আৰু এইফালেও চলাই দিলে পানী ৱাও কিমান ধুনীয়া লাগিছে ৱাটাৰ পাৰ্ক এয়া তাৰপিছত এইফালে চব এয়া ধুনীয়া আৰু ফুলখিনি এতিয়া মৰহি গ'ল মানে এইখিনি ফুল ধুনীয়া পাৰ্ক মানে একদম কালাৰে চালাৰে চব পাকে ধুনীয়া তো আমি ইয়াৰ পৰাও যাবলৈ ওলাইছোঁ আৰু কিন্তু যোৱাৰ আগতে আমি এখন নাংমান বুলি এখন আছে মানে ইয়াৰে এখন ৱাটাৰ পাৰ্ক হয় আৰু কেফে আছে ই আছে তাতে কিবা এটা খাওঁ আৰু কফি চফি খাই কিনে ইয়াৰ পৰা যাওঁ কাৰণ ইয়াতে যদি অৰ্ডাৰ দিয়া হয় ভাতটো খাবলৈ ভাত পায় বোলে কিন্তু খালে মানে ইয়াতে আপোনাৰ মানে 2 ঘণ্টা লাগিব এতিয়া তো সেইটো কাৰণে আমি এতিয়া যাব ওলাইছোঁ এইখিনি আমাৰ বেগ এতিয়া আমি আকৌ ইয়াত টুংটাও ৰিজৰ্ট আহিছোঁ এতিয়া সোমাই কিনে এনেকৈ গৈ আছোঁ আৰু মানুহ এতিয়া একেবাৰে কম বহুত কম মানে এই বেছিকৈ পাব্লিচিটি যোনখনৰ আছে আৰু এইখন এইটো চুইমিং পুল আছে এয়া আমি ইয়ালৈকে একদম গাড়ী ভৰাই কিনে লৈ আহিলে আৰু তো এই চাই ল'ব আৰু এইখিনি একদম খানা চানা খোৱাবিলাক তেতিয়া আহিছোঁ এয়া টুংটাও ৰিজৰ্টৰ অকণমান দৃশ্য মই দেখাই দিছোঁ আপোনালোকক এয়া ভিডিঅ'টো দীঘল লাগিছে ঠিকেই বাৰু দীঘলেই বাৰু ওচৰৰ পৰা ধুনীয়াই লাগিছে ৰাইট চাইড চলি আছে যেতিয়া সেয়া এটা দুটাই নাজাৰাখিনি দেখাইছোঁ আমাৰ হিৰে দিয়ে নাজানো আমি একদম ঘূৰি আহিলোঁ আৰু এতিয়া একদম আন্ধাৰ ৰাতি খাই বৈ আহিলোঁ আৰু লাইটটো জ্বলাই দিছে আমাৰ হিৰকেইটাই নাচি নাচি আহিছে আমি পূৰা আহি আছোঁ আৰু এতিয়া ঘৰলৈ বাই বাই থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ কাৰণে আৰু আপোনালোকে আহিব